নমস্কাৰ, আজি ৰাশিফল 22 আঘোণ বৃহস্পতিবাৰ 9 ডিচেম্বৰ। মেঘ ৰাশি আনৰ প্ৰিয়ভাজন হ'ব পাৰিব, জ্ঞানী লোকৰ সান্নিধ্য পাব, শুভ ৰং ৰূপালী, খঙেৰে সমস্যা সমাধান নহ'ব, পুৰণি ৰোগত কষ্ট পাব পাৰে, বিদ্যাত সুখ, শুভ সংখ্যা 2। বৃষ ৰাশি সাহিত্যিক, শিল্পী, সাংবাদিকৰ যক্ষ বৃদ্ধি পাব, সম্পদ লাভ, শুভ ৰং মাখন, ৰাজনীতিকৰ মানহানি যোগ, শুভ কাৰ্য পুৱাবেলা সম্পন্ন কৰক, ভ্ৰমণ, শুভ সংখ্যা 4। মিথুন ৰাশি সঞ্চয় বৃদ্ধি, মনলৈ চিন্তা আহিব পাৰে, প্ৰাপ্য পদোন্নতি, শত্ৰুৰ হেঁচা থাকিব, শুভ ৰং মুগা, দৰিদ্ৰ লোকক ভোজন কৰক, মান অভিমান এৰক, ভ্ৰমণ, শুভ সংখ্যা 5। কৰ্কট সমস্যা সমাধান, জ্ঞানী লোকৰ পৰা উপকৃত হ'ব, শুভ ৰং মাখন, শিল্পী সাহিত্যিকৰ সুখ্যাতি বৃদ্ধি, ৰোগ উপশম, খং কমিব, শত্ৰু নাশ, শুভ সংখ্যা 6। সিংহ ৰাশি শাৰীৰিক মানসিক উৎকৰ্ষ সাধন, মামলা তাত নোসোমাব, শুভ ৰং মাখন, পৰাপক্ষত ধাৰ ধুৰ নকৰিব, পদোন্নতি যোগ, বৃত্তি আনন্দ ব্যয়, শুভ সংখ্যা 4। কন্যা দিনটো আশাব্যঞ্জক, মনত খেলি মেলি আঁতৰিব, শুভ ৰং মুগা, দ্ৰব্য চাউল, চেনি, তেল বস্তু দান কৰক, গৃহ শান্তি, শত্ৰু কমিব, ভ্ৰমণ, শুভ সংখ্যা 2। তুলা দুৰ্বল চিন্তা মনলৈ নানিব, প্ৰাপ্য ধন আদায়ত বিলম্ব হ'ব, শুভ সংখ্যা বগা, শুভ কাম পুৱাবেলা কৰক, নিৰামিষ খাওক, শাৰীৰিক উন্নত, ভ্ৰমণ, শুভ সংখ্যা 8। বৃশ্চিক কৰ্মচিন্তা উন্নত, পিছবেলা যান বাহন দুৰ্ঘটনাৰ আকাংক্ষা, শুভ সংখ্যা সোণালী, ক্ষমতাশালীৰ লগত থকা সুযোগ পাব, মাতৃৰ দেহ দুৰ্বল, খৰচ, শুভ সংখ্যা 6। ধনু ৰাশি কৰ্মৰ ওপৰত নজৰ ৰাখক, নৃত্য গীত অভিনয় আদিত দক্ষতা বৃদ্ধি, শুভ ৰং মুগা, হঠাৎ সৌভাগ্য সুযোগ, আনৰ পৰা আমনি পাব, শাৰীৰিক উন্নত, শুভ সংখ্যা 2। মকৰ সকলো চেষ্টাই ভাবি গুণি কৰক, উগ্ৰ চিন্তা পৰিহাৰ কৰক, শুভ ৰং সোণালী, নিৰামিষ খাদ্য খাওক, ধৰ্মীয় সংযোগ, ৰাজনৈতিকত অগ্ৰগতি, ব্যয়, শুভ সংখ্যা 5। কুম্ভ দায়িত্বশীল ব্যক্তিৰূপে পৰিগণিত হ'ব, এলাৰ্জি জাতীয় ৰোগত কষ্ট পাব পাৰে, শুভ ৰং মাখন, শিল্পী প্ৰতিভা থাকিব, আদান প্ৰদানৰ সতৰ্ক থাকক, ভ্ৰমণ, শুভ সংখ্যা 2। মীন কৰ্মত উন্নত চিন্তা, মাংগলিক তৎপৰতাত বৃদ্ধি পাব, শুভ সংখ্যা ৰূপালী, শুভ কৰ্ম পুৱাত সম্পন্ন কৰক, দালালৰ মানহানি, আত্মীয় লোকৰ শাৰীৰিক সংঘাত, শুভ সংখ্যা 6।